হাগ্ৰামা মহিলাৰীৰ শাসন ডাঙৰীয়াৰ শাসন কালত আমাৰ নিজৰ জন্মভূমিতে আমাৰ ভেটি মাটিতে আমি অস্তিত্বৰ সংকটত ভুগিছিলোঁ। আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিখন চৰকাৰ চলি আছে, এই চৰকাৰৰ দিনত অসমীয়া মানুহে এক স্বস্তিৰ নিষ্ঠাক পেলাইছে। আজিৰ দিনত বিটিচি বড়োৰ সেই ৰাজনীতি লৈ পেলাই আজিৰ দিনত কিমান প্ৰাসংগিক সেই ৰাজনীতি বা আজিৰ দিনত কিমান প্ৰাসংগিক নৱকুমাৰ শৰণীয়া? মূল কথাটোৱেই হ'ল যে ৰাজ্যৰ নিৰাপত্তা আৰু এই অঞ্চলৰ সম্পত্তিৰ নিৰাপত্তা দিব নোৱাৰা সেই হাগ্ৰামা মহিলাৰীৰ দিনবোৰ আজি ৰাইজে মৰ্মে মৰ্মে উপলব্ধি কৰে। সেই দিন আহিলে ৰাইজৰ বুকু এতিয়া কঁপি উঠে। BPF-ক পুনৰবাৰ কিয় জনসাধাৰণে প্ৰত্যাখ্যান কৰিব? যি দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই সেই সময়ত নিজেই তেওঁলোকৰ নেতাক অস্ত্ৰ শস্ত্ৰ হাতত দি গণ্ডগোল কৰাৰ কাৰণে অনুপ্ৰাণিত কৰিছিলে। প্ৰমোদ দাক আমি যিখিনি পালোঁ, তেওঁৰ এটা ভিজন আছে। সূৰ্য উদয় যদি লক্ষ্য তোমাৰ, সূৰ্যাস্তৰ পিনে ধাৱমান কিয়? শীতল বৃষ্টি যদি কাম্য তোমাৰ, অনাবৃষ্টি খেদি ফুৰিছ কিয়? সমাগত BTC পৰিষদীয় নিৰ্বাচন আৰু মাত্ৰ কেইটামান মাহ পিছত অনুষ্ঠিত হ'ব BTCৰ পৰিষদীয় নিৰ্বাচন। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে প্ৰায় এক প্ৰকাৰ ঘোষণা কৰিছে BTC পৰিষদীয় নিৰ্বাচন। অপেক্ষা মাতো আনুষ্ঠানিক ঘোষণাৰ। আৰু এতিয়ালৈকে নিৰ্বাচন যদিও ঘোষণা হোৱা নাই, কিন্তু তাৰ পূৰ্বে এতিয়ালৈকে প্ৰতিটো ৰাজনৈতিক দল, বিশেষকৈ BTCৰ দুটা মুখ্য দল UPPL আৰু BPF, লগতে BJP আৰু কংগ্ৰেছেও তৎপৰতা আৰম্ভ কৰিছে। বৰ্তমান যিহেতু BTC পৰিষদীয় নিৰ্বাচন এক চৰ্চিত বিষয়, সেই সমগ্ৰ বিষয় আলোচনা কৰিবলৈ এই মুহূৰ্তত মোৰ সৈতে উপস্থিত আছে UPPL দলৰ এগৰাকী জ্যেষ্ঠ নেতা তথা UPPL CWCৰ কাৰ্যকৰী সদস্য ধীৰাজ ডেকা ডাঙৰীয়া। ডেকা ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ। আৰু আজি BTC নিৰ্বাচন সম্পৰ্কে কিছু কথা পাতিম। আপোনালোকৰ দলৰ চৰকাৰ আছে, কিছু কথা আলোচনা কৰিম আৰু আপোনাৰ ৰাজনৈতিক যি যাত্ৰা, সেই যাত্ৰাৰ সৈতে জড়িত হৈ আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম। যিহেতু নিৰ্বাচন সমাগত, আপোনালোকে ইতিমধ্যে তৎপৰতা আৰম্ভ কৰিছে, দলে হয়তো আপোনালোককো নিৰ্দেশনা দিছে, আপোনালোক ব্যস্ত হৈ পৰিছে। এই মুহূৰ্তত আচলতে BTCৰ ৰাজনৈতিক প্ৰেক্ষাপট আপোনাৰ দৃষ্টিত কেনেকুৱা হৈ আছে? নমস্কাৰ। যে ইতিমধ্যে অসমৰ ৰাইজে আৰু বিশেষকৈ বিটিআৰবাসী ৰাইজে গম পাইছে যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণাই কৰিছে ছেপ্টেম্বৰ মাহত নিৰ্বাচন হ'ব। যে সমাগত নিৰ্বাচনটো আমাৰ UPPL দলৰ বাবে ইয়াতে আমি এক দীৰ্ঘদিনীয়া এক চিন্তা কৰিছোঁ যে ইয়াতে যিটো ষ্টেবিলিটি আহিছে, শান্তিৰ যিটো পৰিৱেশ আহিছে আৰু যিটো সুস্থিৰ এটা পৰিৱেশ আহিছে, এইটো আমি কেনেকৈ বজাই ৰাখিব পাৰোঁ আৰু এইটো কেনেকৈ ধৰি ৰাখিব পাৰোঁ। বিটিআৰবাসী 36 লাখ জনগণ আছে। গতিকে এই জনগণৰ যিবিলাক আকাংক্ষা, তেওঁলোকৰ যিবিলাক মনৰ বেদনা আছিলে বিগত প্ৰায় 3টা দশক, 30-40 বছৰ এক অগ্নিগৰ্ভ হোৱা পৰিস্থিতিৰ মাজেৰে বিটিআৰবাসীয়ে দিন পাৰ কৰিছে। কেতিয়াবা ক'ৰবাত কিডনেপিং, কেতিয়াবা ক'ৰবাত ধন দাবী, কেতিয়াবা ক'ৰবাত ফায়াৰিং, সদায় নিত্য নৈমিত্তিক ঘটনাৰ মাজেৰে পাৰ কৰিছে বিটিআৰবাসী ৰাইজে। কিন্তু উল্লেখযোগ্য কথাটো হ'ল যে আমাৰ 2020 চনৰ 27 জানুৱাৰীত যিখন BTR চুক্তি হৈছিলে, এই চুক্তিখন বিটিআৰবাসী ৰাইজৰ কাৰণে মাইলৰ খুঁটি আছিলে। আৰু ইয়াৰ আচলত ধৰি আজি বিটিআৰবাসী ৰাইজে এক শান্তিৰ পৰিৱেশ পাইছে, এক সুস্থিৰ পৰিস্থিতি পাইছে, সকলোফালে এক সমন্বয়, ভাতৃত্ববোধ, এক ভেদাভেদ, আগতে যি হিংসা ঘৃণা, এক যি অবিশ্বাস আছিল, এইবিলাক ওৰ পৰিছে। আৰু যিটো এইটো স্থিতাৱস্থা, এই স্থিতাৱস্থাটো আমি কণ্টিনিউ কৰাৰ কাৰণে আমি আগবাঢ়ি যাম। এইটোৱে আমাৰ লক্ষ্য আৰু এইটোৱে আমাৰ সংকল্প। হয়, আমি সাধাৰণতে যদি দেখোঁ BTC ৰাজনীতি বুলি ক'লে বা বড়োলেণ্ড বুলি ক'লে সাধাৰণতে ইয়াতে বড়ো ৰাজনীতি বা বড়োসকলক আচলতে এটা লক্ষ্য কৰা দেখা যায় বা সেইটো এটা মাইণ্ডত আহে। তেনে ক্ষেত্ৰত আচলতে বিভিন্ন সময়ত বহুতে অভিযোগো কৰে যে BTCৰ ৰাজনীতিত বিশেষভাৱে যদি আমি চাবলৈ যাওঁ যে অন্য জাতি ধৰ্মৰ যিসকল ব্যক্তি আছে, সেই ক্ষেত্ৰত মুছলমানেই হওক বা আমাৰ মূলসুঁতিৰ অসমীয়া যিসকল লোক আছে সেইসকলেই হওক, তেওঁলোক কোনোবাই অভিযোগ কৰে যে তেওঁলোকক গুৰুত্ব কম দিয়া হয়। তেনে ক্ষেত্ৰত আপুনি যিহেতু মূলসুঁতিৰ অসমীয়া এগৰাকী ব্যক্তি আৰু আপুনি ৰাজনীতিত সক্ৰিয়, গতিকে আপোনাৰ দলটোত আপোনালোকে বড়োসকলৰ বাদে কিমান গুৰুত্ব পায় বা আপোনালোকক আচলতে বা আপোনালোকৰ জনগোষ্ঠীটোক
কিমান গুৰুত্ব প্ৰদান কৰা হয় UBPL দলত? না চাওক, BTR-বাসীৰ বিভিন্ন জনগোষ্ঠী আছে। মই এগৰাকী মূলসুঁতিৰ অসমীয়া ভাষী লোক হিচাপে আমি প্ৰথমৰ পৰাই লক্ষ্য কৰিছিলোঁ যে বিগত হাগ্ৰামা মহিলাৰীৰ ডাঙৰীয়াৰ শাসন কালত আমাৰ নিজৰ জন্মভূমিতে, আমাৰ ভেটি মাটিতে আমি অস্তিত্বৰ সংকটত ভুগিছিলোঁ। মূল সমস্যা আছিলে আমাৰ ভূমিৰ সমস্যা। ভূমিৰ সমস্যাৰ ক্ষেত্ৰত তেখেতসকলে বিভিন্ন ধৰণে বিভিন্ন সময়ত তেওঁলোকে তাত কেবিনেটে ডিচিশ্যন লৈ নটিফিকেশ্যন উলিয়াই দিয়ে, কেতিয়াবা কিনা বেচা বন্ধ কৰে, কেতিয়াবা ট্ৰেন্সফাৰ বন্ধ কৰে। আৰু তাৰপিছত আমাৰ অসমীয়া ভাষাৰ ক্ষেত্ৰত তেওঁলোকে বহু ক্ষেত্ৰত তেওঁলোকে অসমীয়া ভাষাটো উঠাই দিয়ে, আৰু ক'ৰবাত আন্দোলন হয়, ধৰ্ণা হয়, তাৰপিছত আকৌ তেওঁলোকে সেইটো আকৌ ঘূৰাই আনে বা কণ্টিনিউ কৰে। গতিকে এনেকুৱা ধৰণৰ এটা পৰিস্থিতি হৈছিলে, আৰু যাৰ কাৰণে বড়োৰ নিচিনা এটা বড়ো সংগঠন এটা জন্ম হ'ব পাইছিলে। হাগ্ৰামা মহিলাৰীৰ অদূৰদৰ্শিতা আৰু হাগ্ৰামা মহিলাৰীৰ এনেকুৱা অবিবেচক সিদ্ধান্তৰ কাৰণে। গতিকে আজিৰ দিনত আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিখন চৰকাৰ চলি আছে, এই চৰকাৰৰ দিনত অসমীয়া মানুহে এক স্বস্তিৰ নিষ্ঠাক পেলাইছে। আজি ৰাজপথত ওলাই আহিবলগীয়া হোৱা নাই। ভূমিৰ কাৰণে, ভাষাৰ কাৰণে, তেওঁলোকৰ জাতীয় যি অস্তিত্ব, তাৰ কাৰণে অসমীয়া ৰাইজ আজি ওলাই আহিবলগীয়া হোৱা নাই। মূলসুঁতিৰ অসমীয়া মানুহ অলপমান স্বাভিমানী, তেওঁলোকৰ নিজৰ ভেটি মাটিতে যাতে ছেকেণ্ড ক্লাছ, দ্বিতীয় শ্ৰেণীৰ নাগৰিক হ'ব নালাগে বা নহয়, এই ক্ষেত্ৰত তেওঁলোকে সদা জাগ্ৰত আৰু সদা সচেতন। আৰু সেইকাৰণে যদি কম্পেয়াৰ কৰা যায় যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ 17 বছৰ শাসন এক বিক্ষিপ্ত ঘটনা, সদায় নিত্য নৈমিত্তিক বিভিন্ন ধৰণৰ তেওঁলোকে এক অশান্তময় পৰিস্থিতি, তেওঁলোকে মানে এডমিনিষ্ট্ৰেশ্যন যিটো প্ৰশাসন আছিলে আৰু তেওঁলোকৰ যি আইন শৃংখলা বুলি বস্তু আছিলে, এইবিলাক টোটেলি এইবিলাক একেবাৰে মানে কি কণ্ট্ৰলৰ বাহিৰত গৈছিলে, সদায় ঘটনা হৈছিলে। আৰু আজিৰ দিনত যদি আমি প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰ চাওঁ, UBPL আৰু BJP নেতৃত্বাধীন এই চৰকাৰখন, আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিখন চৰকাৰ চলি আছে BTR-ত, এই চৰকাৰে আমি অসমীয়া হিচাপে বা মূলসুঁতিৰ অসমীয়া মানুহখিনিয়ে আজি কিন্তু তেখেতৰ যি শাসনৰ ব্যৱস্থা আৰু তেওঁ যিদৰে আমাক চলাই লৈ গৈছে, আমি কিন্তু অনাগত দিনত যাতে ইয়াত শান্তি সম্প্ৰীতি অটুট থাকে, সকলো জাতি জনগোষ্ঠীৰ মনত ভেদাভেদ যাতে আৰু নহয়, আৰু পুনৰ যাতে আগৰ অৱস্থালৈ ঘূৰি যাব নালাগে ৰাইজসকল, এটা সেই অন্ধকাৰময় সময়ৰ মানে যি পৰিস্থিতিৰ সৃষ্টি হৈছিলে। গতিকে এই ক্ষেত্ৰত ৰাইজে কিন্তু সদায় খুব ভালকৈ এইটো অবজাৰ্ভেশ্যন কৰি আছে, আৰু অনাগত দিনত যি নিৰ্বাচন আহি আছে ছেপ্টেম্বৰত, এটা ৰাইজে সঠিক সিদ্ধান্ত ল'ব বুলি আমি আশাবাদী। ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে বড়ো ওপৰৰ ৰাজনীতিৰ কথাটো কৈছে বা এটা বিভেদ আহা বুলি আপুনি কৈছে। তেনে ক্ষেত্ৰত যিহেতু বড়ো ওপৰৰ ৰাজনীতি কৰি আমাৰ BTCৰ এটা সমষ্টি কোকৰাঝাৰ লোকসভা সমষ্টি, আৰু এই সমষ্টিৰ পৰা 5 বছৰ নহয় 10টা বছৰ মানে দুটাকৈ কাৰ্যকাল নৱকুমাৰ শৰণীয়ে কিন্তু সাংসদ হিচাপে আছিলে। তেনে ক্ষেত্ৰত আজিৰ দিনত BTCত বড়ো ওপৰৰ সেই ৰাজনীতি লৈ পেলাই আজিৰ দিনত কিমান প্ৰাসংগিক সেই ৰাজনীতি, বা আজিৰ দিনত কিমান প্ৰাসংগিক নৱকুমাৰ শৰণীয়া? নাই চাওক, বড়ো ওপৰৰ ৰাজনীতিটো মই কৈছোঁৱে অলপ আগতে যে ইয়াৰ সৃষ্টিৰ আঁৰৰ মূল নায়কজন আছিল হাগ্ৰামা মহিলাৰী ডাঙৰীয়া। তেওঁৰ চিন্তা চৰ্চা বা তেওঁৰ যিবিলাক অবিবেচক সিদ্ধান্ত হৈছিলে BTCৰ মানে মূল আসনত বহি পেলাই, তেওঁ এই বস্তুটো তেওঁৰ ভুল নীতিৰ কাৰণে আৰু তেওঁ লোৱা সিদ্ধান্তৰ কাৰণে BTR অঞ্চলত এনেকুৱা ধৰণৰ এটা সংগঠন বা এনেকুৱা ধৰণৰ এটা জনমতৰ সৃষ্টি হৈছিলে। আৰু তাৰে সুযোগতে নৱকুমাৰ শৰণীয়াই সেই সময়ত আমাৰ এই অঞ্চলৰ মানুহক আৱেগিক কৰি, আৰু ৰাইজেও হাগ্ৰামা মহিলাৰ যি অপশাসন, দুশ্চিন্তা আৰু অন্য জাতি জনগোষ্ঠীৰ প্ৰতি যি তেখেতে দেখুওৱা ভেদাভেদ, তাৰ হিচাপে তেখেতক এক প্ৰতীক হিচাপে সেইবাৰ নিৰ্বাচিত কৰিছিলে। কিন্তু যোৱা 2020 ডিচেম্বৰত যি নিৰ্বাচন হৈছিলে, আমাৰ শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়া মহাশয় তেখেতে কোকলাবাৰী সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছিলে। আৰু কোকলাবাৰী সমষ্টিৰ এক বিস্তীৰ্ণ অঞ্চল জ্বালা আদিকে কৰি তাত বড়ো সংগঠনৰ মূল মানে কেন্দ্ৰ আছিলে, আৰু তাতে আমিও কাম কৰিছিলোঁ। আমি ৰাইজক বুজাইছিলোঁ যে আমি নতুনকৈ চিন্তা কৰিব লাগে, আমি বড়ো বুলি কথা নাই, আমি ইয়াত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীয়ে যিহেতু 30-40 বছৰ ধৰি আমি এক অস্থিৰ পৰিস্থিতিত আহিছোঁ। গতিকে BTR চুক্তিয়ে যিহেতু এটা নতুন দিনৰ এটা আমাক সন্ধান দিছে, আৰু এই সন্ধানৰ আমি সুযোগ গ্ৰহণ কৰি আমি যাতে একেলগে মিলিজুলি আগবাঢ়িব পাৰোঁ, আৰু সেইমতে আমি সংকল্প লৈ তেওঁ কোকলাবাৰীৰ নিচিনা এটা চিটত বড়ো ৰাইজৰো যথেষ্ট সমৰ্থন লাভ কৰি তেওঁ নিৰ্বাচিত হৈছিলে। আৰু যোৱা
লোকসভা নিৰ্বাচনত সেইকাৰণে আমাৰ জয়ন্ত বসুমতাৰী ডাঙৰীয়া বি টি চিত বসবাস কৰা বড়ো জনগোষ্ঠীৰ বাহিৰেও আমাৰ অন্যান্য জাতি জনগোষ্ঠীৰ তেওঁ অভূতপূৰ্ব তেওঁ মানে কি সমৰ্থন পাই তেওঁ জয়যুক্ত হৈছে। মই ভাবোঁ এইটো অনাগত দিনত ই এক সুদূৰ ক্ৰিয়া কৰিব বুলি মই ভাবোঁ, বা এটা ভাল দিনৰ এক ইংগিত দিছে বুলি মই ভাবোঁ। ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে 17 বছৰ BPF-ৰ যি শাসন আছিলে সেই শাসনক অৱসান ঘটাই 2020 চনত পৰিৱৰ্তনৰ শ্লোগান লৈ পেলাই যেতিয়া প্ৰমোদ বড়ো আহিছিলে সেই শ্লোগানক একচেপ্ট কৰি সাধাৰণ জনতাই তেওঁক বিপুল ভোটত জয়লাভ কৰি তেওঁলোকক শাসনৰ গতিত বহাইছিলে। তেনে ক্ষেত্ৰত আজি এই মুহূৰ্তত মই আপোনাক প্ৰশ্ন এটা কৰিব বিচাৰিম যে এতিয়ালৈকে আপোনালোকৰ চৰকাৰ 4 বছৰ পাৰ হৈছে, প্ৰায় 5 বছৰ হ'ব আৰু 4.5 বছৰ সম্পূৰ্ণ কৰিছে। আজিৰ দিনত এতিয়াও BPF-এ তেওঁলোকেও যথেষ্ট শক্তিশালীভাৱে লাগি আছে তেওঁলোকৰ চৰকাৰ আকৌ আহিব বুলি, বা তেওঁলোকেও নিৰ্বাচনত জয়ী হৈ চৰকাৰ গঠন কৰিব বুলি কৈ আছে। তেনে ক্ষেত্ৰত আপোনালোকে আজিৰ দিনত তেওঁলোকক পুনৰবাৰ অৰ্থাৎ BPF-ক পুনৰবাৰ কিয় জনসাধাৰণে প্ৰত্যাখ্যান কৰিব, বা আপোনালোকক পুনৰবাৰ কিহৰ কাৰণে সুযোগ দিব বুলি টু দ্য পইণ্টত আপুনি কেইটামান পইণ্ট আপুনি ক'ব লাগে যিকেইটা আচলতে কিহৰ বাবে আপোনালোকক পুনৰ সুযোগ দিব? নাই চাওক, হাগ্ৰামা মহিলাৰীয়ে 17 বছৰ শাসন কৰিছে। তেওঁ এগৰাকী নিৰ্বাচিত প্ৰতিনিধি, গতিকে নিৰ্বাচিত চৰকাৰ এখনৰ মূল দায়িত্ব হ'ল ইয়াৰ জনসাধাৰণক নিৰাপত্তা আৰু তেওঁলোকৰ সম্পত্তিৰ নিৰাপত্তা প্ৰদান কৰা। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই তেওঁৰ শাসনকালত একেলেঠাৰিয়ে 2008, 2012, 2014 এনেকৈ বিভিন্ন গোষ্ঠীগত সংঘৰ্ষ হৈছে। এই গোষ্ঠীগত সংঘৰ্ষত একেবাৰে মহিলা, শিশুকে, নাবালককে আদি কৰি অসংখ্য মানুহৰ জীৱন ইয়াতে চিৰদিনৰ কাৰণে গুচি গৈছে। বিভিন্নজনে নিজৰ ঘৰ বাৰী এৰি পলাই যাব লগা হৈছে। এক চাৰিওফালে তেওঁলোকে যি এক অস্থিৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিলে। আৰু আপুনি শুনিলে আচৰিত হ'ব, মই এটা কথা চাকিল আপোনাক জনাইছোঁ যে 2012ৰ গণ্ডগোলত সেই সময়ত তেওঁলোকৰ MLA কোকৰাঝাৰত আৰু সেই সময়ত তেওঁলোকৰ যি যুৱ BPF-ৰ নেতা আছিলে এইবিলাকক পুলিচে ঘৰতে AK-47 পৰ্যন্ত অস্ত্ৰই সৈতে হাতলতে ধৰা পেলাইছিলে আৰু তেওঁলোকক থানালৈকে লৈ আহিছিলে। গতিকে ৰাইজৰ প্ৰতিনিধি হৈ যদি এনেকুৱা ধৰণৰ তেওঁলোকে মনোবৃত্তি আৰু এই ধৰণৰ তেওঁলোকে প্ৰবৃত্তিত মানে আবদ্ধ হৈ থাকে, তেতিয়াহ'লে ইয়াৰ জনগণে BTR বাসীৰ জনগণে তেওঁলোকক কি লৈ বিশ্বাস কৰিব? গতিকে মূল কথাটোৱেই হ'ল যে ৰাইজৰ নিৰাপত্তা আৰু এই অঞ্চলৰ সম্পত্তিৰ নিৰাপত্তা দিব নোৱাৰা সেই হাগ্ৰামা মহিলাৰীৰ দিনবোৰ আজি ৰাইজে মৰ্মে মৰ্মে উপলব্ধি কৰে। সেই দিন আহিলে ৰাইজৰ বুকু এতিয়া কঁপি উঠে। সেই দিন কথা ভাবিলে ৰাইজৰ টোপনি নাহে। আজি ইয়াত BTR-ত প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰ অহাৰ পিছত ইয়াৰ জনসাধাৰণে এটা অঞ্চলৰ পৰা এটা অঞ্চললৈ অনায়াসে যাব পাৰিছে। আজি দিনে নিশাই ৰাতি 12টা বজাত আপুনি 2টা বজাত বিভিন্ন অঞ্চললৈকে যাব পাৰে, কোনো একো সমস্যা নহয়। বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সেই সময়ত যি এক অবিশ্বাসৰ ভাৱ হৈছিলে, এক ঘৃণাৰ বাতাবৰণৰ সৃষ্টি হৈছিলে, এক ভুল বুজাবুজি হৈছিলে, আজি সেইবিলাক কতো নাই। গতিকে এনেকুৱা এটা ষ্টেবিলিটি আহিছে। এই ষ্টেবিলিটিটো যদি শান্তিৰ পৰিৱেশ, যি সুস্থিৰ অৱস্থা হৈছে, এইটো কণ্টিনিউ কৰাৰ দায়িত্ব আমাৰ সমগ্ৰ BTR বাসীৰ সকলো ৰাইজৰ আছে। মই ভাবোঁ তেওঁলোকে আৰু পুনৰ ইয়াতে ক্ষমতা দখল কৰাৰ কোনো প্ৰশ্নই নাহে। যি দলে বা যি দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই সেই সময়ত নিজেই তেওঁলোকৰ নেতাক অস্ত্ৰ শস্ত্ৰ হাতত দি গণ্ডগোল কৰাৰ কাৰণে অনুপ্ৰাণিত কৰিছিলে, তেনেকুৱা নেতাক এই অঞ্চলৰ ৰাইজে আৰু কিয় বিশ্বাসত ল'ব? এই কথাকে আমি বিশ্বাস কৰোঁ আৰু ৰাইজে ভাবে যে অনাগত দিনত আৰু হাগ্ৰামা মহিলাৰী এই অঞ্চলত পুনৰ শাসনৰ বাগজৰি কেতিয়াও নাপায়। ৰাইজ ইতিমধ্যে সংকল্প লৈছে, ৰাইজে এটা ভাল দিন দেখিছে। এই ভাল দিন যাতে আৰু আমাৰ হাতৰ পৰা গুচি নাযায়। আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিটো দূৰদৰ্শিতা, তেওঁৰ এই দূৰদৰ্শিতা আৰু এই অঞ্চলৰ সকলো ৰাইজৰ প্ৰতি তেখেতৰ যি ৰেছপনচিবিলিটি, দায়বদ্ধতা, এই দায়বদ্ধতাক সন্মান জনাই সকলোৱে তেখেতক আগবঢ়াই দিব। আৰু UPPL দলে অনাগত দিনত BTCত এক নিৰ্ণায়ক আসন জয় কৰি শাসনৰ গাদী দখল কৰিব, ই নিশ্চিত। আপুনিও যিহেতু BTCৰ ৰাজনীতিৰ লগত এক দীৰ্ঘ সময়ৰ পৰা জড়িত হৈ আছে, আপুনি পূৰ্বতে হয়তো BPF-ৰ শাসনকাল দেখিছে, হাগ্ৰামা মহিলাৰীৰ শাসন দেখিছে, আৰু পৰৱৰ্তী সময়ত এতিয়া প্ৰায় 4.5 বছৰ হৈ গ'ল প্ৰমোদ বড়োৰ শাসনো দেখিছে। আৰু আপুনি যিহেতু বিশেষভাৱে মানুহজনৰ লগত এটা সংস্পৰ্শত আছে, দলৰ CWC মেম্বাৰ হিচাপে আছে, গতিকে তেওঁলোকৰ লগত যথেষ্ট ক্ল'জলি আপোনালোকে কাম কৰি আছে। তেনে ক্ষেত্ৰত BTCৰ ৰাজনীতিত এই যি দুইগৰাকী নেতা,
হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়ো এই দুয়োগৰাকী নেতাৰ শাসনকালত আপুনি এগৰাকী ৰাজনৈতিক ব্যক্তি হিচাপে কি ডিফাৰেঞ্চটো দেখিবলৈ পাইছে, পাৰ্থক্যটো আচলতে কেনেকুৱা দেখিছে? না, মই হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ কথা বেছি ক'বলৈ নাযাওঁ। তেখেতৰ কথাটো মই ক'লোৱে যে তেখেতৰ শাসনৰ বাঘজৰি লৈ তেওঁৰ ৰাইজৰ নিৰাপত্তাই দিব নোৱাৰিলে, ৰাইজৰ সম্পত্তিৰ নিৰাপত্তা দিব নোৱাৰিলে, ৰাইজৰ ইয়াতে হোৱা সমস্যাবিলাক সমাধান কৰি দিব নোৱাৰিলে। তেওঁৰ দিনতে কেইবাটাও গোষ্ঠী সংঘৰ্ষ হৈ গ'ল। তেওঁক আমি অলপ লক্ষ্য কৰিছোঁ, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই বহু কথা ওপৰে ওপৰে ভাবিয়ে কিছুমান কৈ দিয়ে আৰু তেওঁ এজন খুব মানে এনেকুৱা এজন ধৰক কি বুলি কওঁ, আমাৰ অসমীয়া ভাষাৰ কৌতুক অভিনেতাৰ নিচিনা। তেওঁ যি মন যায় তাকে কয়, মানুহে হাস্যকৰ মানে মানুহে হাঁহে বা বহুত ভিউৱাৰ্ছ আহে তেখেতৰ কথাত। কিন্তু আচল কথাটো হৈছে এনেকুৱা এটা অঞ্চল যিটো অঞ্চলত 30-40 বছৰে এক অশান্তময় পৰিস্থিতি আছিল। ইয়াৰ দায়িত্ব পোৱাৰ পিছত তেখেতে BTC চুক্তি কৰিছিলে 2003-ত। তেখেতে সেই সময়ত BTC চুক্তি কৰাৰ পিছত তেওঁক ইণ্টেৰিয়ম চৰকাৰ গঠন কৰিব দিলে, তাৰপিছত নিৰ্বাচিত হ'লে। মুঠতে 17 বছৰীয়া যি দীৰ্ঘ কালৰ কাৰণে তেওঁ নিৰ্বাচিত হৈ গৈছিলে, তেওঁ সুযোগ বহুত পাইছিলে। সুযোগ পায়ো তেখেতৰ বেপৰোৱা চিন্তা চৰ্চা আৰু তেওঁ গণতান্ত্ৰিক যিটো ব্যৱস্থা, এই ব্যৱস্থাটোকো তেওঁ বিশ্বাস নকৰে যেন আমাৰ অনুমান হয়। কিয়? তেওঁ খালী চৰকাৰী পক্ষতে থাকিব বিচাৰে, তাৰমানে শাসনৰ গাড়ীত থাকিব পাৰে, ক্ষমতাত থাকিব পাৰে। তেওঁ কিন্তু বিৰোধী যেতিয়া হ'ল যোৱা সময়ত তেওঁ নিৰ্বাচিত হৈ, কিন্তু তেওঁ কেতিয়াও BTC পৰিষদত বা BTC এছেম্বলিত তেওঁ কেতিয়াও নগ'ল। আচলতে তেওঁৰ ৰাইজৰ প্ৰতি দায়বদ্ধতা বা এই সমষ্টিটোৰ প্ৰতি তেওঁ যি কৰিবলগীয়া আছিল, এই কথাখিনি যেতিয়া উত্থাপন নকৰে বা দলৰ এগৰাকী সভাপতি হৈ তেওঁলোকৰ কথাবিলাক বা আমাৰ চৰকাৰৰ যিবিলাক ভুল আছে, চৰকাৰৰ যিবিলাক কৰিবলগীয়া আছে, এইবিলাক যদি তেওঁ আঙুলিয়াই নিদিয়ে, তেতিয়াহ'লে তেওঁ গণতন্ত্ৰৰ প্ৰতি তেওঁৰ কিমান বিশ্বাস, এইটো এটা প্ৰশ্ন কথা। গতিকে মই হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ কথা বেছি ক'ব নাযাওঁ। তেওঁ মই ক'লোৱে বহু কথা যে তেওঁৰ প্ৰমোদ বড়োৰ কি ভাল পালে, কি আচলতে বিশেষত্ব কি বিচাৰি? নাই, প্ৰমোদ বড়ো ডাঙৰীয়া আমি প্ৰমোদ দা বুলিয়ে মাতোঁ, যে তেখেতক আমি ছাত্ৰ অৱস্থাৰ পাইছোঁ। যে তেখেত এগৰাকী জাতীয়বাদী চিন্তা চৰ্চাৰে উদ্বুদ্ধ এগৰাকী ব্যক্তি, অত্যন্ত সহজ সৰল ব্যক্তি, দূৰদৰ্শিতা আছে বহুত, এগৰাকী স্বাভিমানী ব্যক্তি। তেওঁ ভাবে যে BTR অঞ্চল বহুদিনৰ পৰা এক অস্থিৰ পৰিস্থিতিত আছিলে। তেওঁ ছাত্ৰ যেতিয়া নেতা আছিলে, সেই সময়ত তেওঁ চাইকেল চলাই গোটেই BTRত ৰাইজক সজাগ কৰিছিলে। গোটেই BTRত তেতিয়া কেইবাটাও উগ্ৰপন্থী আপোনালোকে জানে, ইফালে BLT আছে, NDFB আছে, বেংগলী টাইগাৰ্ছ ফ'ৰ্চ আছে, আলফা আছে। ইয়াৰ মাজত নিজৰ জীৱনকো তুষ্যগান কৰি BTR বাকী ৰাইজৰ দায়বদ্ধতাখিনি তেওঁ ভালকৈ বুজিছিলে আৰু ইয়াত যাতে এদিন ভাল দিন আহে, এক শান্তিৰ পৰিৱেশ কেনেকৈ আনিব পাৰি। বিভিন্ন গোষ্ঠীগত সংঘৰ্ষৰ সময়ত আমি দেখিছোঁ বিভিন্ন ইয়াতে ABMছো আছে, আমছো আছে, আক্ৰাছো আছে, আছু আছে, আশা আছে। তেওঁলোকক লগত লৈ একেলগে তেওঁলোকে সমদল কৰিছিল, তেওঁলোকে সৰ্বদলীয় বৈঠক কৰিছিল, ৰাইজৰ ওচৰত গৈছিল, কেনেকৈ শান্তি আহে, কেনেকৈ বিশ্বাস জন্মায়। প্ৰমোদ দাক আমি যিখিনি পালোঁ, তেওঁৰ এটা ভিজন আছে যে এই অঞ্চলক গোটেই BTR নহয় সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰে এক অশান্ত জৰ্জৰ অঞ্চল, এই অঞ্চলক কেনেকৈ পাৰ্মানেণ্ট পিচ আনিব পাৰি। আৰু তেওঁৰ যিটো কণ্ট্ৰিবিউশ্যন, তেওঁৰ যিটো অৱদান আৰু তেওঁৰ যিটো চিন্তা চৰ্চা, এইটো কিন্তু কেতিয়াও আমি পাহৰি যোৱাটো উচিত নহয়। কাৰণ এনেকুৱা এগৰাকী নেতা বহু যুগৰ পিছতহে সৃষ্টি হয়। গতিকে মই ভাবোঁ প্ৰমোদ বড়োৰ যি সৃষ্টি বা তেওঁৰ যি চিন্তা, তেওঁৰ দূৰদৰ্শিতা, এইটো অকল বড়োৰ নেতা নহয়, তেওঁ সমগ্ৰ BTRবাসীৰ প্ৰতিজন জনগোষ্ঠীৰ প্ৰতিটো জনগোষ্ঠীৰে নেতা। আৰু আমি ভাবোঁ তেওঁ ভৱিষ্যতে অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ বা ভাৰতবৰ্ষৰ এগৰাকী উজ্জ্বল নক্ষত্ৰ হ'ব। আৰু আমি তেওঁৰ তাত এই গুণটো দেখিছোঁ। সেইকাৰণে তেওঁৰ প্ৰতি আমি সদায় শ্ৰদ্ধাশীল। খুব সহজ সৰল তেওঁ কথা বতৰাবিলাক, চিম্পুল লাইফষ্টাইল। অনুষ্ঠান শেষ কৰিব বিচাৰিম। শেষত এটা বিষয় আপোনাৰ সৈতে আলোচনা কৰিব বিচাৰিম বা আপোনাৰ পৰা জানিব বিচাৰিম যে BTCত পূৰ্বতে আমি দেখিছোঁ যেতিয়া নিৰ্বাচন আহে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত কিবা নহয় কিবা এটা ভুল বুজাবুজি হোৱাৰ ফলত এটা বিশৃংখল পৰিৱেশৰ সৃষ্টি হয়। তেনে ক্ষেত্ৰত নিৰ্বাচন যিহেতু সমাগত, এই মুহূৰ্তত যাতে কোনেও বিশৃংখলতাৰ সৃষ্টি কৰিব নোৱাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোক যিহেতু এটা ৰাজনৈতিক দল বা আপুনি যিহেতু BTC অঞ্চলৰ এগৰাকী ৰাজনীতিৰ সৈতে জড়িত ব্যক্তি, তেনে ক্ষেত্ৰত আপুনি আজিৰ এই সময়ত নিৰ্বাচনৰ প্ৰাকক্ষণত প্ৰতিটো জাতি জনগোষ্ঠীৰ বা প্ৰতি স্তৰৰ ৰাইজক আপুনি কি আহ্বান জনাব? যে চাওক, প্ৰতিটো জাতি জনগোষ্ঠীৰে তেওঁলোকৰ নিজা নিজা ছাত্ৰ সংগঠন আছে, প্ৰত্যেক জাতি জনগোষ্ঠীৰে আছে। প্ৰতিটো জাতি জনগোষ্ঠীয়ে তেওঁলোকৰ ধৰ্মীয় উপাসনা আছে। আমাৰ অসমীয়া মানুহখিনিয়ে মূলতঃ নামঘৰখনে তেখেতসকলৰ সৰ্বোচ্চ সিদ্ধান্ত কৰাৰ এক
স্থলী বুলি গণ্য কৰে। আমাৰ মুছলমান ভাইসকল আছে, তেওঁলোকে নামাজ পঢ়ে, তেওঁলোকে মছজিদত যায়, তাতে বিভিন্ন আলোচনা হয়। অন্যান্য জাতি জনগোষ্ঠীৰ বড়ো ভাইসকলে বাথৌ পূজা কৰে। প্ৰতিটো জাতি জনগোষ্ঠীৰে তেওঁলোকৰ প্লেটফৰ্ম আছে। এই প্লেটফৰ্মবিলাকে মই ভাবোঁ তেওঁলোকে উচিত সিদ্ধান্ত ল'ব আৰু তেওঁলোকে অহা দিনবিলাক যাতে আমি বাৰে বাৰে এটাই কথা মই কৈ আছোঁ যে যিটো পৰিস্থিতিত আমি আহি পালোঁ আজি, এক অস্থিৰ পৰিস্থিতিৰ পৰা আহি এক ষ্টেবিলিটি, এক শান্তিৰ পৰিৱেশত আহিলোঁ, সুস্থিৰ, ক'তো অসুবিধা নাই, ক'তো আমি ভয় খাবলগীয়া নাই, শংকা নাই। গতিকে এইটো আমি কণ্টিনিউ কৰিব লাগিব। এইটো কণ্টিনিউ কৰাৰ কাৰণে আমি এই নিৰ্বাচনত যাতে আমি প্ৰত্যেকগৰাকীয়ে মানুহে তেওঁলোকৰ নিজৰ যি মতামত নিৰ্ভয়ে কৰিব পাৰে। আৰু তেনেকুৱা পৰিস্থিতি নাইও আজি BTADত দেখিছোঁ, কোনো ধৰণৰ এনেকুৱা পৰিস্থিতি নাই। আৰু আজিৰ BTAৰ বাকীৰ যি যুৱচাম আৰু মহিলাসকল, তেওঁলোকে সদায় সচেতন বহুত। আজি যুৱচামে কাৰো কথাত এনেকৈ বিচলিত হৈ তেওঁলোকে য'তে ত'তে যি টি কাম নকৰে। আজিৰ যুৱচাম, আজিৰ মহিলাসকল শিক্ষিত হৈছে। আমাৰ BTAৰ অঞ্চল আপুনি শুনিলে ভাল পাব যে অসমত যিমান জিলা আছে, যোৱা 2-3 বছৰত BTAৰৰ আমাৰ চিৰাং, বাক্সা এইবোৰ জিলাই কেতিয়াবা হাই ছেকেণ্ডাৰী, কেতিয়াবা মেট্ৰিকত, কেতিয়াবা প্ৰথম স্থান, কেতিয়াবা দ্বিতীয় স্থান দখল কৰি আমাৰ এই অঞ্চললৈ এক আশাৰ বাতাবৰণ আনিছে। শিক্ষাৰ ক্ষেত্ৰত এক জাগৰণ আহিছে। গতিকে ল'ৰা ছোৱালীবিলাকে, যুৱ প্ৰজন্মই আৰু তেওঁলোকৰ মাক দেউতাকে, গাৰ্জেনসকলে এই পৰিৱেশটোৱে বিচাৰে। নিজৰ ল'ৰা ছোৱালীক সদায় মানুহে ডাঙৰ মানুহ কৰিব বিচাৰে, এজন ভাল মানুহ কৰিব বিচাৰে, যাতে সমাজত তেওঁলোকে এটা ভাল স্থান পায়, পিতৃ মাতৃৰ সন্মানটো যাতে ৰাখিব পাৰে। গতিকে মই আশা কৰোঁ, সকলোকে আহ্বান জনাব বিচাৰোঁ, প্ৰতিটো জাতি জনগোষ্ঠীকে, যে অহা দিনত যাতে আপোনালোকে এক সুস্থিৰ সিদ্ধান্ত লয় আৰু ভাল দিনৰ কাৰণে আৰু ভাল সময়ৰ কাৰণে এক সৰ্বংগময় উজ্জ্বল BTCৰ কাৰণে আপোনালোকে সকলোৱে সহযোগ কৰিব। আৰু আমাৰ UPPL দলৰ যি আমাৰ মটো আছে, শান্তি সম্প্ৰীতি, এইখিনি আমি যাতে আগুৱাই লৈ যাব পাৰোঁ, সকলো জাতি জনগোষ্ঠীক যাতে বিশ্বাস দিব পাৰোঁ, এনেকৈ আমি আগবাঢ়ি যাম বুলি আমি সকলোকে আহ্বান জনাইছোঁ আৰু আমি সংকল্প লৈছোঁ। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি ব্যস্ততাৰ মাজত আমাক সময় দিয়াৰ কাৰণে, আৰু যথেষ্ট গুৰুত্বপূৰ্ণ কথা আপুনি উল্লেখ কৰিছে। পৰৱৰ্তী সময়ত নিশ্চয় আমি আৰু কিছু বিস্তাৰিতভাৱে আলোচনা কৰিবলৈ চেষ্টা কৰিম, আৰু ৰাজনৈতিক যি প্ৰেক্ষাপট সেয়া আমি পৰ্যালোচনা কৰিম। আজি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, মই এটাই শেষত কথা ক'ব বিচাৰিছোঁ, মানে আমাৰ এই সংস্কৃতত এটা, ঋগ্বেদত এটা কথা আছে। মই আমাৰ ইয়াত দেখিছোঁ বহু নেতাই, বহু ধৰণৰ বিভিন্ন বিৰোধী দলৰ নেতাবিলাকে কিছুমান বক্তব্য ৰাখে। তেওঁলোকে হয়তো ইতিহাসটো পঢ়িছে নে নপঢ়িছে, বা বিগত সময়ৰ দিনবিলাকৰ কথা এতিয়া ভাবে নে নেভাবে মই নাজানো। কিন্তু ইয়াতে আছে এটা ঋগ্বেদত কথা, যে অশ্বতমা অমৃতং গময়, তমোচমা জ্যোতিং গময়, আৰু অমৃতমা মৃত্যুং গময়। তাৰমানে, হে প্ৰভু, মোক তুমি অসত্যৰ পৰা সত্যলৈ লৈ যোৱা, এন্ধাৰৰ পৰা পোহৰলৈ লৈ যোৱা, আৰু মৃত্যুৰ পৰা অমৃতৰ ফালে লৈ যোৱা। গতিকে এই কথাৰে যদি আমি আগবাঢ়ি যাওঁ, আৰু শেষত এটা কথা আৰু মনলৈ আহিছে, ভূপেন দাই এটা কথা কৈছিলে গানত, যে সূৰ্য উদয় যদি লক্ষ্য তোমাৰ, সূৰ্যাস্তৰ পিনে ধাৱমান কিয়, শীতল বৃষ্টি যদি কাম্য তোমাৰ, অনাবৃষ্টি খেদি ফুৰিছ কিয়। কথাটো বুজিছে? এই কথাখিনি মই আহ্বান জনাব বিচাৰিছোঁ। গতিকে সকলোকে মই এইখিনি কথাৰে পুনৰ নমস্কাৰ জনাই BTAৰবাসী ৰাইজক আপোনালোকে এক সঠিক সিদ্ধান্ত ল'ব বুলি আশা কৰি, আৰু অনাহকতে বিভিন্ন ৰাজনৈতিক দলৰ নেতাই সমালোচনা বাদ দি কনষ্ট্ৰাক্টিভ হ'ব বুলি, তেওঁলোকে ধনাত্মকভাৱে আগুৱাই যাব বুলি আশা ৰাখি মই সকলোৰে পৰা বিদায় লৈছোঁ। আপোনালোকৰ চেনেলৰ সমূহ কৰ্মীকে মই ধন্যবাদ জনাইছোঁ। নমস্কাৰ। হয়, এয়া আছিলে UPPL দলৰ CWC মেম্বাৰ ধীৰাজ ডেকা ডাঙৰীয়া, আৰু তেওঁ ইতিমধ্যে BTCৰ সমগ্ৰ ৰাজনৈতিক প্ৰেক্ষাপট লৈ পেলাই যথেষ্ট খৰচি মাৰি কথাখিনি উল্লেখ কৰিছে। BTCৰ শাসনভাৰ চলোৱা হাগ্ৰামা মহিলাৰী, প্ৰমোদ বড়ো, দুয়োগৰাকী নেতাৰ শাসনকালত কেনেকুৱা কি হৈছে গোটেইখিনি কথাতে উল্লেখ কৰিছে। আনকি অনাগত দিনত BTCৰ উন্নয়নৰ কাৰণে, সকলো জাতি জনগোষ্ঠী সকলো উন্নয়নৰ কাৰণে কেনেকুৱা ধৰণে আগবাঢ়িলে আচলতে আমি সৰ্বাংগীন উন্নয়নৰ দিশে আগবাঢ়ি যাব পাৰিম, সেই কথাও তেওঁ কিন্তু ভূপেন হাজৰিকাৰ গীতৰ কলিৰেও কিন্তু বুজাই দিছে। গতিকে পৰৱৰ্তী সময়ত আমি BTCৰ ৰাজনৈতিক প্ৰেক্ষাপট লৈ পেলাই, বা BTCৰ ৰাজনৈতিক যি
এক গৰম হ'বলৈ গৈ আছে পৰৱৰ্তী সময়ত সকলো বিষয় লৈ পেলাই আলোচনা কৰিবলৈ চেষ্টা কৰিম আৰু পৰৱৰ্তী সময়ত আমি BTC নিৰ্বাচনৰ প্ৰতিটো বিষয় আপোনালোকৰ বাবে লৈ আহিবলৈ চেষ্টা কৰিম তাৰ বাবে আপোনালোকে চাই থাকিব ABC নিউজ ডিজিটেল